Welcome back to Bigyajuti. আজি মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে বিশেষ বিজ্ঞানৰ কথা নকওঁ। আজি মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে এবিধ দুষ্প্ৰাপ্য প্ৰাণীৰ সৈতে পৰিচয় কৰাই দিব খুজিছো। দুষ্প্ৰাপ্য মানে যি পাবলৈ নোহোৱা হৈ আহিছে ক্ৰমে আৰু ক্ৰমান্বয়ে এই পৃথিৱীত যি সংকটৰ গৰাহত বা যি বিলুপ্তিৰ গৰাহত। সেইকাৰণে ইয়াক জনা যায় যে এন্ডেঞ্জাৰ্ড ৱাইল্ড লাইফ। কিন্তু মন কৰিব আজি মই যি এন্ডেঞ্জাৰ্ড ৱাইল্ড লাইফৰ বিষয়ে আপোনালোকক ক'ব খুজিছো সেয়া কিন্তু এলাপেচা প্ৰাণী নহয়, সেয়া আমাৰ পৃথিৱীৰ অতি পৌৰাণিক প্ৰাণীবোৰৰ ভিতৰত এবিধ সৰীসৃপ প্ৰাণী। বন্ধুবোৰ সেয়াই হ'ল ডাইনোছৰ যুগৰ পৰা বৰ্তি থকা বা জীয়াই থকা এবিধ সামুদ্ৰিক সৰীসৃপ প্ৰাণী যাক কোৱা হয় কাছ আৰু ইংৰাজীত যাক জনা যায় টাৰ্টল। অতি পৌৰাণিক সেই প্ৰাণীবিধ আজি মোৰ হাতত। ইয়াৰ বিষয়ে বিশেষভাৱে আপোনালোকক কওঁ বুলি আচলতে প্ৰস্তুত কৰিছোঁ বিজ্ঞাজ্যোতি ভিডিঅ' নম্বৰ 84। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱাটছ দি ভিডিঅ' টিল এণ্ড। আপোনালোকে হয়তো আচৰিত হৈছে যে এনেধৰণৰ দুষ্প্ৰাপ্য সামুদ্ৰিক কাছ মোৰ হাতলৈ কেনেকৈ আহিল। বন্ধুসকল, দৰাচলতে ইয়াক উদ্ধাৰ কৰা হৈছে যোৰহাট জিলাৰ মাজমজিয়াত অৱস্থিত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ চৌহদত। আপোনালোকৰ দৰে আমিও আচৰিত হৈছিলোঁ যে চৌহদত নাই কোনো পুখুৰী, নাই কোনো জলাশয়, কিন্তু ইয়াত উদ্ধাৰ কৰা হয় কেনেকৈ এনেধৰণৰ সামুদ্ৰিক কাছ ইয়াত উদ্ধাৰ হয় বা চৌহদত উপবিষ্ট হয়। কিন্তু মই আপোনালোকক কৈ থ'ব খুজিছোঁ যে এয়াই প্ৰথম নহয়। এই বছৰত এনেধৰণৰ 4টা কাছ ইতিমধ্যে ইয়াত উদ্ধাৰ কৰা হৈছে আৰু আমি নিৰ্দিষ্ট স্থানত ই ভৱিষ্যতে জীয়াই থাকিব পৰাকৈ আমি ইয়াক মেলি দিছোঁ, কাৰণ এইবিলাক হ'ল এন্ডেঞ্জাৰ্ড ৱাইল্ড লাইফ। আমি ইয়াক সংৰক্ষণ কৰিব লাগে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে যোৰহাট বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহৰ চৌহদলৈ এনেধৰণৰ সামুদ্ৰিক কাছৰ কেনেকৈ আগমন হ'ব পাৰে সেই বিষয়ে মই মোৰ ধাৰণা আপোনালোকক জনাম। কিন্তু তাৰ আগতে মই আপোনালোকক কৈ থ'ব খুজিছোঁ আচলতে এই কাছবিধ কি প্ৰজাতিৰ সামুদ্ৰিক কাছ। বন্ধুবোৰ, এয়া হ'ল পৃথিৱীৰ বিলুপ্তপ্ৰায় কাছবোৰৰ ভিতৰত এবিধ অন্যতম কাছ। মই ৱাইল্ড লাইফৰ ওপৰত এক্সপাৰ্ট নহয়, কিন্তু তথাপি মোৰ সাম্য জ্ঞানেৰে মই যি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ পৰা মই 3 প্ৰজাতিৰ হ'ব পাৰে, 3টা প্ৰজাতিৰ ভিতৰত এটা প্ৰজাতি হ'ব পাৰে বুলি মই ধাৰণা কৰিছোঁ। সেয়া হ'ল ইণ্ডিয়ান ৰোপ টাৰ্টল, দ্বিতীয়টো হ'ল ইণ্ডিয়ান টেন্থ টাৰ্টল আৰু তৃতীয়টো হ'ল চাইনিজ ষ্ট্ৰেইপড নেকড টাৰ্টল হ'ব পাৰে। যিয়েই নহওক এই সামুদ্ৰিক কাছবিলাক হ'ল এন্ডেঞ্জাৰ্ড ৱাইল্ড লাইফ, গতিকে আমি এইবিলাকক সংৰক্ষণ কৰাৰ চেষ্টা কৰিব লাগে। বন্ধুবোৰ, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এই সামুদ্ৰিক কাছ যাক টাৰ্টল বুলি কোৱা হয় তাৰ কেইটামান আচৰিত তথ্য মই আপোনালোকক দি থ'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে পৃথিৱীৰ অতি পৌৰাণিক প্ৰাণীবোৰৰ ভিতৰত এবিধ সৰীসৃপ প্ৰাণী হ'ল কাছ। ইয়াক জনা যায় যে প্ৰি হিষ্ট্ৰিক পিৰিয়ড যাক ট্ৰাইচিক পিৰিয়ড বা ডাইনোছৰ পিৰিয়ড বুলি কোৱা হয়, যি পিৰিয়ড আচলতে 260 মিলিয়ন ইয়াৰ্ছৰ আগতেই ই আছিল বুলি কোৱা হয়, তেতিয়াৰ পৰা এই কাছ আমাৰ পৃথিৱীত বৰ্তি আছে বুলি জনা যায়। কাৰণ তেতিয়াৰ পৰা বৰ্তি থকাৰ কথাটো এনেধৰণৰ গৱেষণাই কয় যে সেই সময়ত কিছুমান ক্লাইমেটিক কণ্ডিশ্যন আৰু কিছুমান কণ্ডিশ্যনৰ কাৰণে পৃথিৱীৰ প্ৰায় 90% প্ৰাণী লগতে ডাইনোছৰ এইবিলাকৰ মৃত্যু হৈছিল বুলি জনা যায়। কিন্তু এই কাছ তেতিয়াৰ পৰা বৰ্তি থাকিল এটা কাৰণে, এই কাছই গাঁতত সোমায়ো থাকিব পাৰে। দ্বিতীয় কথা, এই কাছই পানীটো সাঁতুৰি ই থাকিব পাৰে আৰু বহুদিন ই নোখোৱাকৈও থাকি যাব পাৰে। এয়া হ'ল কাছৰ এক চাৰিত্ৰিক বৈশিষ্ট্য। গতিকে সেইকাৰণে তেতিয়াৰ সেই পিৰিয়ডৰ পৰা এতিয়ালৈকে আমাৰ এই কাছ পৃথিৱীত বৰ্তি আছে বুলি জনা যায় আৰু এতিয়া সাম্প্ৰতিক সময়ত ই এন্ডেঞ্জাৰ্ড মানে ই বিলুপ্তপ্ৰায় হৈ গৈ আছে। তৃতীয় কথাটো হ'ল এই সামুদ্ৰিক কাছবিলাক পানীত থাকে, কিন্তু ইহঁতে মাটি বা বালিত গাঁত খান্দিহে কণী পাৰে আৰু সেই কণী ফুটি কাছৰ পোৱালি ওলায়। আৰু যেতিয়া কাছৰ পোৱালি ওলায় তেতিয়া আচৰিত কথা, মাকে সেই পোৱালিবিলাকক কেতিয়াও পৰিচৰ্যা নকৰে। সেই পোৱালিবিলাকে জন্ম হোৱাৰ পাছৰ পৰাই নিজেই জীৱন সংগ্ৰাম কৰি পেলাই জীয়াই থাকিব লগা হয়। ই হ'ল এবিধ সৰীসৃপ প্ৰাণী যাৰ দেহটো এটা আৱৰণেৰে, এটা হাড়ৰ আৱৰণেৰে আবৃত হৈ থাকে, তাক কোৱা হয় স্কেলেটন। এটা মন কৰিব, এই যিটো আপোনালোকে কাছৰ পিঠিখন দেখিছে, স্কেলেটন দেখিছে, ইয়াত 50টা হাড়ৰ সমষ্টি থাকে, মানে 50টা হাড় লগ লাগি এই স্কেলেটনখন গঠিত হয়। সাধাৰণতে কাছই বহুদিন জীয়াই থাকে। গৱেষণাই কৈছে যে বহুদিন জীয়াই থকাৰ অন্যতম কাৰণটো হ'ব পাৰে যে ইহঁত হ'ল ঠাণ্ডা তেজৰ প্ৰাণী, অৰ্থাৎ কুল ব্লাডেড এনিমেলছ। তাৰ উপৰিও ইহঁতৰ মেটাবলিজিম খুব শ্ল' হয়। গতিকে ইহঁতে বহুদিন যদি খাবলৈও নাপায় তেতিয়াহ'লে ইহঁতেও তেনেকৈ জীয়াই থাকিব পাৰে, বহুদিন নোখোৱাকৈ ইহঁতে জীয়াই থাকিব পাৰে। সেইটো এটা কাছৰ বৰ বিশেষ ধৰণৰ বৈশিষ্ট্য। এটা আচৰিত কথা, সামুদ্ৰিক কাছবিলাক অৰ্থাৎ টাৰ্টলবিলাকৰ এটা বিশেষ ইণ্টাৰনেল ছিষ্টেম থাকে, সেইটো গৱেষণাই উদ্ধাৰ কৰিছে আৰু সেই ছিষ্টেমটো কোৱা হয় ইণ্টাৰনেল গ্ল'বেল পজিশ্যনিং ছিষ্টেম। ইহঁতে যেতিয়া সাগৰত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰে তেতিয়া ইহঁতে পৃথিৱীৰ যি মেগনেটিক লাইনছ আছে সেই মেগনেটিক লাইনছৰ জৰিয়তে সিহঁতে স্থানবিলাক নিৰ্ধাৰণ কৰিব পাৰে আৰু তাকে কোৱা হয় ইণ্টাৰনেল গ্ল'বেল পজিশ্যনিং ছিষ্টেম অফ
টাৰ্টল। বন্ধুবোৰ এটা কথা মন কৰিব যে যিবিলাক সামুদ্ৰিক কাছ অৰ্থাৎ যিবিলাক টাৰ্টল, সেই টাৰ্টলবিলাকৰ আমাৰ ইক'চিষ্টেমত যথেষ্টখিনি সক্ৰিয়তাৰে কাম কৰে। গতিকে ইক'চিষ্টেমটো ঠিককৈ থাকিবৰ কাৰণে আমাক এই কাছবিলাক বা সামুদ্ৰিক কাছ এইবিলাকক আমাক জৰুৰী হয়। গতিকে এতিয়া যিহেতু এণ্ডেঞ্জাৰ্ড হৈ পৰিছে, গতিকে আমি এইবিলাকক সংৰক্ষণ কৰা উচিত, যেনেকৈ হওক সংৰক্ষণ কৰা উচিত। বা কোনোবাই যদি ইয়াক হত্যা কৰিব বিচাৰে, কোনোবাই যদি ইয়াক বেলেগ ধৰণে ব্যৱহাৰ কৰিব খোজে, তেতিয়াহ'লে আমি পৰাপক্ষত তাক বাধা দি ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা উচিত, বিকজ ইট ইজ এন এণ্ডেঞ্জাৰ্ড ৱাইল্ড লাইফ। এতিয়া মই শেষলৈ আহিছোঁ। আপোনালোকৰ মনত সকলোৰে এটা মনত হয়তো প্ৰশ্ন হৈ আহিছে যে যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহৰ চৌহদত কোনো পুখুৰী নাই, কোনো জলাশয় নাই, কিন্তু তাত কেনেকৈ সামুদ্ৰিক কাছ উদ্ধাৰ হ'ব পাৰে। মই আপোনালোকক কওঁ যে এই বছৰত আমি এইটোকে ধৰি 4টা আমি কাছ উদ্ধাৰ কৰিছোঁ। তাৰ যোৱা বছৰো আমি তেনেকৈ 2টা কাছ উদ্ধাৰ কৰিছিলোঁ, তাৰে এটা মৃত অৱস্থাত আৰু এটা জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিলোঁ। এতিয়া আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰটো মই দিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে যোৰহাট জিলাত এটা বুৰঞ্জী প্ৰসিদ্ধ এটা পুখুৰী আছে, যাক কোৱা হয় ৰাজমাও পুখুৰী। আৰু ৰাজমাও পুখুৰীত যথেষ্ট কাছৰ উপস্থিতি আছে, কেইবাটাও কাছ তাত আছে। আৰু মোৰ ধাৰণাত যে যোৰহাট বিজ্ঞান কেন্দ্ৰটো ৰাজমাও পুখুৰীৰ কাষতে অৱস্থিত, যিহেতু কাছই যেতিয়া কণী পাৰিবলৈ সিহঁতে যেতিয়া মাটিলৈ ওলাই আহে আৰু মাটিত হয়তো যেতিয়া পাৰত যেতিয়া কণী পাৰে, তাৰ পৰা পোৱালিবিলাক যেতিয়া ওলায়, তেতিয়া হয়তো তেতিয়া সিহঁতে দিশটো ভালকৈ নিৰ্ণয় কৰিব নোৱাৰাকৈ ৱাল পাৰ হৈ আহি আমাৰ যিটো যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহৰ যি চৌহদ, সেই চৌহদত সিহঁতে পৰিভ্ৰমণ কৰে। গতিকে আমি কি কৰোঁ, যেতিয়া এই এনেধৰণৰ কাছ তাত উদ্ধাৰ কৰা হয়, তেতিয়াই আমি ৰাজমাও পুখুৰীত গৈ সুৰক্ষিত অৱস্থাত সিহঁতক মেলি দিওঁ, যাতে সিহঁতে ভৱিষ্যতৰ আমাৰ ইক'চিষ্টেমত যথেষ্ট সহায় কৰিব পাৰে আৰু ভৱিষ্যতলৈ সিহঁতে ভালকৈ জীয়াই থাকিব পাৰে। গতিকে আপোনালোকলৈ মই আহ্বান কৰিছোঁ যে এনেধৰণৰ যেতিয়া ৱাইল্ড লাইফ আপোনালোকে পাব, এণ্ডেঞ্জাৰ্ড ৱাইল্ড লাইফ, তেতিয়া আপোনালোকে তাক সদায় সংৰক্ষণ কৰাৰ ব্যৱস্থাৰে উপযুক্ত ঠাইত আপোনালোকে মেলি দিবগৈ। তেতিয়া আচলতে কি হয়, আমাৰ ইক'চিষ্টেমৰ ভাৰসাম্যতা ৰক্ষা হ'ব। বাৰু যি কি নহওক, আমাৰ যোৰহাট বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীয়ে যি এই সামুদ্ৰিক কাছ যোৰহাট বিজ্ঞান কেন্দ্ৰৰ চৌহদত উদ্ধাৰ কৰিছিল, সেই কাছ আমি ৰাজমাও পুখুৰীত এই মুহূৰ্ততে মেলি দিমগৈ মই। আৰু মোৰ লগত মই আপোনালোকক একেলগতে আহিবলৈ অনুৰোধ কৰিছোঁ, যাতে আমি সকলোৱে একেলগে এবিধ দুষ্প্ৰাপ্য কাছ আমি উদ্ধাৰ কৰি আমি সুৰক্ষিত অৱস্থাত ইয়াক মেলি দিছোঁ, যাতে ই ভৱিষ্যতে ইক'চিষ্টেমত সহায় কৰিব পাৰে আৰু আমি ৱাইল্ড লাইফটো কনজাৰ্ভ কৰিব পাৰোঁ। বলক তেতিয়াহ'লে আমি এই সামুদ্ৰিক কাছবিধ ৰাজমাও পুখুৰীৰ পাৰত সুন্দৰকৈ আমি মেলি দিওঁ। বলক। বন্ধুবৰ, ইতিমধ্যে মই ৰাজমাও পুখুৰীৰ পাৰত উপস্থিত হৈছোঁ। যে এয়াই হ'ল ৰাজমাও পুখুৰী আৰু যোৰহাট জিলাৰ মাজমজিয়াত উপবিষ্ট এটা বুৰঞ্জী প্ৰসিদ্ধ পুখুৰী। এয়াই হ'ল ৰাজমাও পুখুৰী। আৰু ইয়াত আমি জানো যে বহুকেইটা কাছৰ উপস্থিতি আছে, আৰু ইয়াৰ পৰাই হয়তো যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহৰ চৌহদলৈ কাছৰ প্ৰব্ৰজন ঘটিছে, আৰু আমি সময়ে সময়ে উদ্ধাৰ কৰি ইয়াত মেলি দিওঁ। আৰু আজিৰ এই কাছটো আচলতে মই আপোনালোকৰ উপস্থিতিত মই ইয়াক মেলি দিব খুজিছোঁ। এই ৰাজমাও পুখুৰীৰ পাৰতে মই মেলি দিব খুজিছোঁ। আহক আমি সকলোৱে একেলগতে ইয়াক এই পানীত মেলি দিওঁ। এয়া মই পুখুৰীলৈ মেলি দিছোঁ, আৰু ই ধুনীয়াকৈ পুখুৰীৰ পানীলৈ গুচি যাব।